জুনমনি ৰাভাৰ ঘটনাৰ নতুন টুইষ্ট। জুনমনি ৰাভাৰ দুৰ্ঘটনাৰ নিশা সমগ্ৰ ঘটনা নিজ চকুৰে প্ৰত্যক্ষ কৰা বুলি দাবী কৰা প্ৰণৱ দাস নামৰ ব্যক্তিজনক লৈ সৃষ্টি হৈছে এতিয়া ৰহস্যৰ। নিজকে সমগ্ৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসৰ ভাষ্য অনুসৰি সেই নিশা AS12CC0657 নম্বৰৰ বাহনখন লৈ গুৱাহাটীৰ পৰা আহি থাকোঁতে এই সমগ্ৰ ঘটনা নিজ চকুৰে দেখিছিল, নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল। কিন্তু সেই গাড়ীখনৰ গৰাকী মুনু বৰা আৰু তেওঁৰ পত্নীয়ে দিয়া ভাষ্য অনুসৰি সেই নিশা তেওঁলোকৰ কোনো গাড়ী চলোৱাই নাছিল প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা সেই প্ৰণৱ দাস নামৰ ব্যক্তিগৰাকীয়ে। সেইদিনাখন 15 তাৰিখে গাড়ীখন ধৰক তাকতো এই জানুৱাৰীৰ পৰা মই দিয়াই নাই গাড়ী। তাৰ 15 তাৰিখৰ দিনা গাড়ীখন যে মোৰ লগত ইয়াতে আছে, মই ইয়াতে ভাড়া চাৰা মাৰি আছোঁ। মিছা কথা। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, নিজে প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসে কিয় মিছা মাতিছে, বা সেই নিশা সমগ্ৰ ঘটনা নিজ চকুৰে প্ৰত্যক্ষ কৰা বুলি দাবী কৰা প্ৰণৱ দাস নামৰ ব্যক্তিগৰাকীৰ মন্তব্য কিমান সঁচা, নে ইয়াতো লুকাই আছে অন্য কিবা ৰহস্য। এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব এতিয়া CBIৰ হাতত। সকলোৰে এতিয়া এটাই আশা, CBI তদন্তত সমগ্ৰ ঘটনাৰ ৰহস্য উদ্ঘাটন হওক, প্ৰকৃত দোষীয়ে উচিত শাস্তি পাওক, ন্যায় পাওক জুনমনি ৰাভাই। প্ৰিয় দৰ্শক, আজিৰ কাৰণে বিদায় লৈছোঁ। নমস্কাৰ।